কা বিৰোধী আন্দোলন চলি থকা সময়তে বিশ্বনাথত আহি উপস্থিত হ'ল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিত্তীয় মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে কেবিনেট মন্ত্ৰী নৱদলী ৰঞ্জিত দত্ত আৰু তেজপুৰ লোকসভাৰ সাংসদ পল্লৱলোচন দাস আৰু ইতিমধ্যে পল্লৱলোচন দাস মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দত্ত নৱদলীৰ লগত বিশ্বনাথ জিলাৰ দলীয় যি কৰ্মীসকলৰ লগত তেওঁলোকে এক বৈঠকত মিলিত হয় আচলতে তেওঁলোকে সেই বৈঠকত কি আলোচনা কৰে কোনো সংবাদ মাধ্যমক জানিব দিয়া নাই যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ সকলোকে সংবাদ মাধ্যমৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰে জানিব পৰা মতে অহা 7 তাৰিখে বিশ্বনাথ জিলাত বিশ্বনাথত এক শান্তি সমদল ওলাব বিজেপিয়ে তাক লৈ এই বৈঠক মিলিত হৈছে বুলি এক পক্ষই ক'ব খোজে এইটো ক্ষেত্ৰত অহা 7 তাৰিখে কিমান সফল হ'ব বিজেপি শান্তি সমদল সেইটো সময়হে ক'ব আমাৰ গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক লগ কৰি তেওঁলোকৰ লগত সাংগঠনিক আলাপ আলোচনা কৰাৰ পৰ্যায় এটা চলি আছে ৰাতিপুৱা আমি ধেমাজিত গৈছিলোঁ এতিয়া বিশ্বনাথ চাৰিআলি অহা 4 তাৰিখে গুৱাহাটীত আমাৰ সমগ্ৰ অসমৰে বুথ সভাপতিসকলক লৈ এখন সভা হ'ব সেই সভাখনৰ পৰিপ্ৰেক্ষিতত আমি জিলাসমূহত ভ্ৰমণ কৰি আছোঁ স্যার নববর্ষৰ মুহূৰ্ততে বনভোজস্থলীসমূহত যথেষ্ট সেঙা পৰিৱেশ মই সকলোকে নতুন বছৰ শুভেচ্ছা জনাইছোঁ